নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমাৰ নকাৰী নামঘৰত এখন বিব্ৰতমূলক আখ্যান নাটভাগি পৰিৱেশন কৰিম আৰু তাইৰ কেইটামান ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি নামঘৰ পালোহি। ইয়াতে এইটো আমাৰ মেকআপ ঘৰ, মেকআপৰ চু ঘৰ বুলি কয়। এই সকলোখিনি এটা ধুনীয়া ৰুম আৰু ভিতৰভাগ দেখাই আজি আকৌ আমাৰ মানুহকেইটাক লগ পালোঁ। এয়া আমাৰ এইজন আৰু পংকজ দত্ত। এয়া কওক, কিবা এটা আকৌ এবাৰ কৈ দিয়ক। আৰু এইপিনে নকোৱা, এইটো যে লাজ নিদিব, লাজ পাইছোঁ। বিশিষ্ট অভিনেতা হয় হয়, বহুত শিকি আছে। মানুহ সদায় শিকিয়ে থাকে, মৰালৈকে শিকি থাকে। নকওঁ, আপোনাৰ হাতৰ পৰশত আমি কি হয় এইটো জীপাল হৈ উঠো নে কি কোৱা পংকজ? এই অৰূপ কিবা এটা কৈ দিয়া, কি ক'বা তুমি? কি ক'ম ন, মাজুলীৰ পৰা আহিছোঁ আমাৰ দাদাৰ লগত ভাওনা কৰিবলৈ নে কি কয়? সদায় থাকিব সদায়। এই ভাল ভাল মা, সেইকাৰণে ভাল লাগে মানুহজন। সেই সেইটো যে নক'ব আৰু, সেইটো নক'ব আৰু তেনেকৈ। সেয়াই যা যোগাৰ হৈছে আৰু ৰেডি হৈছেগৈ লাইটটো। এতিয়া লাকিয়ে দুআষাৰ ক'ব। কোনো কাৰো ক'বলগীয়া একো নাথাকে দেখোন, হয় নাই? একো মুঠতে আৰু আপোনালোকৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম আকৌ, সদায় দি দিম। আৰু এই MB মাজুলী এয়া, আৰু সেয়া বহুত দিন মই সেইজনক লগ পালোঁ। ক'ত আছিলা? অঁ, গা বেয়া? তেতিয়াহ'লে ভগৱানে মিলালে তোমাক লগ পাবলৈ, ঈশ্বৰে মিলালে। বাকী চব ঠিকে আছে? তাৰপিছত বাইকৰ পাৰ্টিটো ৰাসত মই বিচাৰি ফুৰিমগৈ। ৰাসত কি বাইকৰ পাৰ্টি খাবলৈ মাতিছে? ৰাসত বাইকৰ পাৰ্টি খাম মুঠতে ফ্ৰী। সেইটো হয় বাৰু। অঁ, ঠিক আছে ঠিক আছে। কিবা এটা কৈ দিয়া, ব্যস্ত। অঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গ্ৰ' আপ কৰিছোঁ। এওঁলোক মেইন এইজন মেকআপ আৰ্টিষ্ট। এওঁ এজন ভাল ভাল লাগে। এওঁ নামটো কি আছিলে? চুম শইকীয়া, মানে কি? অঁ, ভাল ভাল অভিনয় কৰে, ভাল লাগে এওঁলোকৰ লগত কৰি। সেইটো ঠিক আছে। কি আহিলে?